মাত্ৰ এখন সেলফি কিন্তু তাৰ ফলাফল ভয়ংকৰ মঞ্চত গান গাই আছিল জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে হঠাৎ এজন যুৱকে আহি সেলফি লবলৈ চেষ্টা কৰিলে এইটো দেখি খঙত জ্বলি উঠিল গায়িকা প্ৰিয়ংকা ভৰালী মুহূৰ্ততে মঞ্চৰ পৰা গটিয়াই দিলে সেই যুৱকজনক দৰ্শক সকলো থমকি ৰল এই ঘটনাই এতিয়া সামাজিক মাধ্যমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কিন্তু সামাজিক মাধ্যমত যেটো ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'টোত স্পষ্টকৈ দেখা পোৱা নগল যে প্ৰকৃততে ঘটনাটো হৈছিল কি Hey, Marvin.